টেষ্ট ক্ৰিকেটৰ নিজৰ কেৰিয়াৰৰ প্ৰথমখন আৰু শেষৰখন খেলত শতক অৰ্জন কৰা খেলুৱৈৰ সংখ্যা খুবেই কম। মাত্ৰ 5গৰাকী খেলুৱৈয়ে এই অনবদ্য ৰেকৰ্ডৰ অধিকাৰী হৈ আছে। তেন্তে দেৰি নকৰি এই খেলুৱৈগৰাকীৰ বিষয়ে জানোৱা হওক। নম্বৰ 1, ৰেজিনেল্ড ডাফ। অষ্ট্ৰেলিয়াৰ এই খেলুৱৈগৰাকীয়ে 1902 পৰা 1905 চনলৈ 22খন টেষ্টত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ 1901-02 চনত জীৱনৰ প্ৰথমখন খেলত ইংলেণ্ডৰ বিপক্ষে 104 ৰানৰ এটা ইনিংছ খেলিছিল। তেওঁ ইংলেণ্ডৰ বিপক্ষে কেৰিয়াৰৰ অন্তিমখন খেলত 146 ৰানৰ এটা ইনিংছ খেলিবলৈ সক্ষম হৈছিল। এওঁ প্ৰথম আৰু শেষ ইনিংছত শতক অৰ্জন কৰা প্ৰথমজন খেলুৱৈ আছিল। নম্বৰ 2, উইলিয়াম পঞ্চফৰ্ড। অষ্ট্ৰেলিয়াৰ এইগৰাকী খেলুৱৈয়ে 1924-25 চনত ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত ইংলেণ্ডৰ বিপক্ষে অভিষেক খেলত 110 ৰানৰ ইনিংছ খেলিছিল। 1936 চনত লণ্ডনৰ কেনিংটন অভেলত ইংলেণ্ডৰ বিপক্ষে তেওঁ কেৰিয়াৰৰ অন্তিমখন খেলত কেৰিয়াৰৰ সৰ্বোচ্চ 266 ৰান কৰিবলৈ সক্ষম হৈছিল। নম্বৰ 3, গ্ৰেগ চেপেল। অষ্ট্ৰেলিয়াৰ গ্ৰেগ চেপেলে 1970 চনত পাৰ্থত ইংলেণ্ডৰ বিপক্ষে অভিষেক খেলত 108 ৰানৰ ইনিংছ খেলিছিল আৰু তেওঁ 1984 চনত তেওঁৰ 14 বছৰীয়া কেৰিয়াৰৰ অন্তিমখন খেলত পাকিস্তানৰ বিপক্ষে ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত 182 ৰানৰ এটা ইনিংছ খেলি তেওঁৰ কেৰিয়াৰ সামৰণি মাৰিছিল। নম্বৰ 4, মহম্মদ আজহাৰুদ্দিন। ভাৰতৰ প্ৰাক্তন খেলুৱৈ মহম্মদ আজহাৰুদ্দিনে 1984 চনত ইংলেণ্ডৰ বিপক্ষে কেলকাতাৰ ইডেন গাৰ্ডেনত 110 ৰানৰ এটা ইনিংছেৰে তেওঁৰ টেষ্ট কেৰিয়াৰ আৰম্ভণি কৰিছিল। তেওঁ প্ৰথমজন খেলুৱৈ যিয়ে প্ৰথম 3খন টেষ্টত 3টা শতক অৰ্জন কৰিছিল। তেওঁ 2000 চনত দক্ষিণ আফ্ৰিকাৰ বিপক্ষে কেৰিয়াৰৰ অন্তিমখন খেলত বাংগালোৰত 102 ৰানৰ এটা ইনিংছ খেলিবলৈ সক্ষম হৈছিল। নম্বৰ 5, এলাইষ্টাৰ কুক। এই তালিকাৰ শেষৰজন খেলুৱৈ আধুনিক ক্ৰিকেটৰ এজন অন্যতম সফল খেলুৱৈ এলাইষ্টাৰ কুক। 33টা টেষ্ট শতকৰ অধিকাৰী কুকে টেষ্ট কেৰিয়াৰৰ অন্তিমখন খেলত ভাৰতৰ বিপক্ষে লণ্ডনৰ কেনিংটন অভেলত 147 ৰানৰ ইনিংছ খেলিছিল। ভাৰতৰ বিপক্ষে তেওঁ কেৰিয়াৰৰ প্ৰথমখন খেলত 2006 চনত নাগপুৰত 104 ৰানৰ এটা ইনিংছ খেলিবলৈ সক্ষম হৈছিল।